আজি 5 ছেপ্টেম্বৰ। আজি শিক্ষক দিৱস। প্ৰতিজন শিক্ষাগুৰুলৈ শুভেচ্ছা তথা সন্মান জনাই মই ঋতুৰাজ বৰগোহাঁই মোৰ এটা স্বৰচিত কবিতা গুৰু তুমি মহান আপোনালোকলৈ বুলি আগবঢ়ালোঁ। গুৰু তুমি মহান। হে গুৰু, প্ৰণাম তোমাক। তোমাৰ শ্ৰীচৰণত সেৱা জনাই কৰিছোঁ প্ৰণিপাত। তোমাৰ জ্ঞানৰ ভাণ্ডাৰ অক্ষয় জগতক কৰিছে পোহৰ। পোহৰৰ বাট দেখুওৱা শিষ্যক কৰিছা উদয়মান। তুমিয়ে নহয় জানো শিষ্যক জীৱনৰ বাট দেখুৱাতা? তোমাৰ পৰশত জীপাল হৈ উঠে শত সহস্ৰ জ্ঞান পিপাসী অন্তৰাত্মা। তুমি নাশ কৰা অজ্ঞানতাৰ আন্ধাৰ, অহিংসা বাণীয়ে নিয়াদ হোৱায়। তুমিয়ে জানো নোহোৱা অৰ্জুনৰ বাবে গুৰু দ্ৰোণাচাৰ্য। তুমিয়ে কৃষ্ণ বলোৰাম সন্দীপ্ৰাণী। তুমিয়ে প্ৰভু ৰামচন্দ্ৰৰ বিষ্টমুনি। হে গুৰু, তুমি আদিপাঠ শিকাইছা, সাহস দিছা জীৱনৰ মহাৰণত জয়ী হ'বলৈ। তুমিয়ে শিকালা আত্মবিশ্বাসী হ'বলৈ। তুমি আলোক সন্ধানী, জ্ঞানৰ জননী, জ্ঞানৰ পূজাৰী। হে গুৰু, তুমি চিৰ নমস্য, তুমি মহান, তোমাক শতকোটি প্ৰণাম।